বাইদেউ, আজিচোন কোনো অহা নাই ভাওনা আখৰা কৰিবলৈ। আপুনিনো অকলে অকলে মন মাৰি বহি আছে। বায়েন দাইটিও নাই পোৱাহি নেকি? মলোৱা নাই অহা, আকৌ এতিয়া কৰিবিনো কিটো? মই কিমান সময় হ'ল অহা, ইয়াত অকলে অকলে স্কুলৰ ৰুমটোতে বহি আছোঁ। তহঁতি কেইটা ওলালিহি বাৰু? এই গন্ধেশ্বৰটো ক'লে গ'ল? গন্ধেশ্বৰ সিচোন আমাক গৈ থাকিবলৈ ক'লে, আৰু সি গেৰিলিৰ লগত আহিব বোলে। ঠিক আছে তেনে, ঠিক আছে, সি গেৰিলিৰ লগত আহিব। আমাৰ এই বাইন দাইটিটো আহি পোৱাহি হ'লে আমি আখৰাকে আৰম্ভ কৰিব পাৰিলোহেঁতেন। ইমান দেৰি কৰি আছে ইও। বাইদেউ, মই আহি গ'লোঁ দেই, আহি গ'লোঁ। একেবাৰে একদম টিপ টপ হৈ আহিছোঁ দেই আজি ভাওনা আখৰা কৰিবলৈ। ঠিক আছে, তহঁতি সেই দাঁতিফালে থিয় হগে যা। এই বাইন দাইটিটো আহি পোৱা হ'লে আমি এতিয়া আখৰাকে কৰিব পাৰিলোহেঁতেন নহয়। নাহিলেও মই যি জানো তহঁতক শিকাম বাৰু, যা। বাইন দাইটিয়ে কোৱা দে, এই কৃষ্ণ প্ৰৱেশটোকে আমি ভগৱানৰ প্ৰৱেশটোকে মাৰো দে। মলোৱা তই তোৰ কৃষ্ণ পাঠটো তোকে দিয়া হৈছে, তই কিবা ভয় লাগিছে হ'বলা, মোৰচোন বৰ ভয় লাগিছে হ'বলা। ভগৱানৰ নিচিনা কৰিব লাগিব নহয়, মোৰচোন আকৌ নোৱাৰিম দে লাগিছে হ'বলা। কি যে কৰা যায়, এই বাইন দাইটিও দি দিলে মোক ভগৱানৰ পাঠটোকে। এইটো যে এতিয়া কি কৰিম, কৃষ্ণ হ'ব লাগিব এতিয়া, আৰু কি কৰা হয় হ'ব আৰু দে। মচুৱা, তই মুখ ফন্দাই বহিয়ে থাকিলি যে, তোৰ পাঠটো পচন্দ হোৱা নাই নেকি? তোক আকৌ সেই বামুণৰ পাঠটোহে দিছিলে, তইনো কোনটো পাঠ গাবিম বুলি ভাবিছ? এই পাঠটো গাবলৈ মন গৈছিলে আকৌ বাইদেউ। হ'ব বাৰু, বাইন দাইটি আহিলে মই কৈ চাম। সেই তীখৰটোচোন এদিন নাহে, নহ'লে তোকেই দি দিব লাগিব পাঠটো। মলোৱা, তই ৰেডি হলি নাই? ৰেডি হ। মই এতিয়া আৰম্ভণি গীতটো গাই দিম, তই প্ৰৱেশ কৰিব লাগিব। আৰু বাইন দাইটিচোন এতিয়ালৈকে আহিয়ে পোৱাহি নাই। গণেশ্বৰ, তই খোলটো বজাই দিবি দেই, মুখতে খোলটো বজাই দিবি। বাইদেউ, মই মুখতে বজাই দিছোঁ বাৰু, শুনি চাব। যদি হৈছে তেতিয়াহ'লে আপুনি গাব আৰু মই বজাই থাকিম মুখতে। হ'ব দে, তই বজাই চাচোন এবাৰ। তাক ঘেনে ঘেনা কিটি তাক ঘেনে ঘে, ট্ৰাকি ঘেনে ঘেনা কিটি তাকি ঘেনে ঘে। বাইদেউ, হৈছে নে? হৈছে গণেশ্বৰ, হৈছে। তই সেই দাঁতিলে গৈ ল যা, তই সেই দাঁতি পাই মুখত বজাই থাকিবি আৰু মই এফালৰ পৰা গাই থাকিম, এইফালে মলোৱা প্ৰৱেশ মাৰিব দেই। সাজু হ, মই এতিয়া গীতটো ধৰিম দেই, প্ৰৱেশৰ গীতটো ধৰিম। মই বচনটো গাইছোঁ আৰু তেনে দেই বাইদেউ। মই জগতৰ ঈশ্বৰ শ্ৰী কৃষ্ণ, মোৰ আগত কোনো তেৰি মেৰি নকৰিবি, মই চক্ৰ চলাই সকলোকে কাটি ধ্বংস কৰি দিম। এইবাৰ পিছে মচোৱাচোন, মচোৱা তই আগলৈ আহ। মলোৱা, ভগৱানে সপাই সেনেকে প্ৰৱেশ কৰে তোৰ দৰে ভৰিকেইটা দাঙি একদম আঁঠু দাঙি পেলাই তই মোৰ পোৱা বিঘেচোন, কপালতে খুন্দা খাব তোৰ আঁঠুটো। পিছে তই এতিয়া কেনেকৈ কি কৰিছ বাৰু? এই যে আকৌ একেবাৰে শেষত তই আকৌ একদম ভৰি দুটা ফালিয়ে পেঠিয়ালি নহয়, একদম তই যেনিবা কুমফু মাষ্টৰহে। ভগৱান আকৌ কুমফু মাষ্টৰ কেতিয়াবা হ'লো, তই আৰু নহ'ব, তোক মই নোৱাৰিম। এই বাইন দাইটি আহিলে তোক যি শিকাব দেই। বাইদেউ, মই আকৌ এনেকৈহে পাৰোঁ। মইচোন মনতে ৰাখিব নোৱাৰিলোঁ বাইন দাইটি সেইদিনা শিকোৱা প্ৰৱেশটো, মই আকৌ বেলেগ ভাগে নোৱাৰিছোঁৱেচোন। বাৰু যি হয় হ'ব বাইদেউ, বাইন দাইটিৰ পৰা আকৌ মই শিকি ল'ব লাগিব দেই। বাইদেউ, মই ৰেডি হৈ গ'লোঁ দেই, আপুনি আৰু গীতটো জুৰিলেই হ'ব। ঠিক আছে, মই গাইছোঁ তেনে। ভাৰ মাজে প্ৰৱেশিল হৰিহে বাৰু মচোৱা, তোৰ প্ৰৱেশটো হৈছে, খালি খোলটো হ'লে গণেশ্বৰ বৰ বেলেগ বজালি দেই তই। গণেশ্বৰ, তই বাৰু খোলত চাপৰ নেমাৰিবি কি? ৰাস্তাত শিলগুটি ঢেৰ কৈ থাকিলি, যাকে পাম কাটি যাম। এইবোৰ খোলৰ চাপৰ নেকি? তই আৰু সেইবোৰ ক'ৰ পৰা মিলালি? বাইন দাইটিয়েচোন এনেকৈ নবজায়হে পায়। ৰাস্তাত শিলগুটি ঢেৰ আৰু যাকে পাম তাকে কাটি যাম, তাকে ঢেৰ সেনেকৈ বজাই নেকি বাৰু খোল? বাৰু হ'ব দে, আজি তই যি বজালি আৰু তোৰ লগতো নোৱাৰিম আৰু। তই এখন আৰু কিখন ভাওনা হ'বগৈ আমাৰ জনা হৈছে আৰু দেই, জানিছোঁ। আমাৰ ভাওনাখন যে ভাওনা নহয়গৈ আৰু, এই বাওনা হ'বগৈ, এখন বাওনা। মই যাওঁগৈ দেই, আজি ইমানেই শিকালোঁ আৰু তহঁতক। কাইলৈ আৰু তহঁতি বাইন দাইটিৰ পৰা শিকি ল'বি বাকীখিনি দেই। আৰু তহঁতি আহোঁতেই দৰ্জাখন ভালকৈ লগাই থৈ আহিবি দেই, মই যাওঁ। মই আকৌ গম পাইছিলোঁ, এইখন যে ভাওনা নহয়গৈ, আমাৰ স্কুলত আৰু ভাওনা যে নহয়, সেইটো কথা মই পুৰা গম পাই গৈছোঁ। এইকেইটাই গন্ধেশ্বৰ, মলোৱা, মচোৱা, এহেঁতি আৰু কি ভাওনাৰ পাঠ গাব? সিহঁতৰ বচনটো মুখস্থ নাই, এই প্ৰৱেশটো কৰে বৰ বেলেগ, সেই কুমফু মাষ্টৰ দৰে কৃষ্ণ প্ৰৱেশ।
আৰু সেই জঁপিয়াই জঁপিয়াই বামুণৰ প্ৰৱেশ কিডাল যে হ'বগৈ আৰু এইখন কিডাল হ'বগৈ এতিয়া আৰু ক'ব পৰা নাই দেই, ক'ব পৰা নাই। এই গণেশ্বৰ, যাওঁ বল যাওঁগৈ আৰু বল। এই যাওঁ বল তেনে বল যাওঁগৈ আৰু বল। হয় গণেশ্বৰ, তইচোন মুখতে খোলটো বজাব জানোৱেই, এতিয়া তই গীতো জানো চাগে। আকৌ সেই কৃষ্ণৰ প্ৰৱেশৰ গীতটোকে মোক শুনাই দেচোন, মোৰ কষ্টই হোৱা নাই নহয়। নহ'লে আকৌ সেই তালে নাচিবকে জনা নাই নহয়। মই আকৌ সেই ভৰিকেইটাও মেলি পাওঁ, দাঙি পাওঁ, এইফালে দুফাল কৰি ফালি পাওঁ। এইখন যে কি হ'বগৈ আৰু মোৰ ভয়ো লাগিছে এতিয়া। ইফালেও ভগৱানৰ পাৰ্ট, কি যে কৰিম আৰু গণেশ্বৰ। গাচোন গা গীতটো গাই দে, শুনাই দে মোক এবাৰ। তেনে মলোৱা, মই গাইছোঁ গাইছোঁ সভাত প্ৰৱেশ কৰে জগত ঈশ্বৰ হে হৰি হে ৰাম। গণেশ্বৰ, তই ছাগলী যাই বেবাই থাকিব নালাগে, বল দৰ্জাখন লগাওঁ আৰু যাওঁগৈ বল, গোটেইকেইটা যাওঁগৈ বল, সোনকালে যাওঁ বল। এইকেইটাচোন আকৌ যাওঁগৈ বুলি কৈ পাউতকৈ নাইকিয়া হৈ থাকিলেও, মইনো বাৰু এতিয়া অকলে কেনেকৈ যাওঁ? যাবতো লাগিবই, নহ'লে কি হ'ব আৰু, ইয়াতনো ক'ত থাকিবি। যাওঁ, মই একেলৰে গৈ সিহঁতৰ ওচৰ পামগৈ এতিয়া। 1 2 3